এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি দিৱালী ব্লগটো বহুত দেৰিকৈ হ'লেও লৈ আহিছোঁ। কিবাকিবি অলপ অসুবিধাৰ বাবে আপলোড কৰা দেৰি হ'ল। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। দিৱালী যিহেতু পোহৰৰ উৎসৱ, আমাৰ ঘৰটোৱে আমি লাইট লগাইছোঁ। চাৰিওফালে চায়েই ভাল লাগে, লাইট চাকি যোনে যেনেকৈ পাৰে সকলোৱে সজাই তোলাই ঘৰখন। পৰিৱেশটো এটা বিৰাট ধুনীয়া হৈ পৰে। সেয়া আমিও অলপমান লাইট চাইট জ্বলালোঁ। এয়া মাইলৈও চেক কৰিলে ইফালৰ পৰা সিফালে। তাৰপৰা দুপৰীয়া ভণ্টি এটা ধুনীয়া ৰংগলী বনাইছিলে। এইটো ইভিনিং বাৰু ভালকৈ আপোনালোকক দেখাম। এতিয়া মই ভাবিছোঁ আমি সেইদিনাখন বনোৱা দুটা স্পেচিয়েল দিৱালী ৰেচিপি শ্বেয়াৰ কৰোঁ। এয়া হৈছে ফাৰ্ষ্টৰটো বেচন লাড্ডু। তাৰ কাৰণে আমি বেচন লৈছোঁ। বেচনখিনি চিম্পলি অলপমান নিমখ দি পেলাই পানী দিয়ে গুলি লোৱা হ'ল। বিশেষ একো ইয়াত এড কৰা হোৱা নাই। এইখিনি এতিয়া পকৰি বনাই ল'ম। গুলি লোৱা গোটেইখিনি বেচন আমি ইয়াৰ পকৰি বনাই ল'লোঁ আৰু এতিয়া এইখিনি অলপমান ঠাণ্ডা হ'বলৈ দি পেলাই গোটেইখিনি গ্ৰাইণ্ড কৰি ল'ম। এয়া চাওক, গোটেইখিনি পকৰি এনেকৈ ধৰণে গ্ৰাইণ্ড কৰি লোৱা হ'ল। এতিয়া নেক্সট প্ৰচেছখিনি কৰিবৰ কাৰণে এটা চচপেনত পানী লৈছোঁ, 1 কাপ পানী, আৰু তাতে কেশৰ দি পেলাই নেক্সট ইয়াতে অলপমান ইলাচি এড কৰা হৈছে আৰু চেনি আৰু পানীৰ জোখটো সমান হ'ব লাগে। 1 কাপ চেনি হ'লে 1 কাপ পানী তেনেকৈ। তাৰপৰা এইখিনিতে অলপমান লৰাই দি চেনিখিনিৰ পৰা গলি যোৱালৈকে তাতে এতিয়া এচামুচ ঘি এড কৰি দিয়া হৈছে। এয়া চেনিখিনি পূৰা গলি গ'ল। তাতে এতিয়া গুড়া কৰি থোৱা বেচনখিনি এড কৰি দিয়া হৈছে। এইখিনি অলপমান লৰাই ডাঠ যেতিয়া হৈ যাব তেতিয়া নমাই পেলাই লগে লগে লাডুখিনি বনাই ল'ব লাগিব। এয়া বেচন লাডুখিনি ৰেডি হৈ গ'ল। মোৰ ভিডিঅ' কৰি থাকোঁতে চাৰ্জটো খতম হৈ গৈছিল, সেইকাৰণে এইখিনি লাডু বনোৱাটো ভিডিঅ' কৰা নহ'ল আৰু ময়ো বনাই আছিলোঁ। তেনেকৈ আমি তিনিজনী মিলি পেলাই লাডুখিনি ৰেডি কৰি ল'লোঁ। ওপৰৰ পৰা মেলন ছেট দি পেলাই অলপমান ডেক'ৰেশ্যন কৰি দিয়া হ'ল আৰু এইবিলাক কিনা মিঠাইও আছিল লগত। এতিয়া আহোঁ ছেকেণ্ড ৰেচিপিটোলৈ, চুজি হালোৱা। তাৰ কাৰণে এয়া কেৰাহী এখনত ৰিফাইন লোৱা হৈছে। 3 চামুচমান ৰিফাইন আৰু 3 চামুচমান ঘি এড কৰি ড্ৰাই ফ্ৰুটছখিনি কাটি লৈ কাজুখিনি কাটি লোৱা হৈছে সৰু সৰুকৈ, আৰু খিচমিচ লগত লৈ অলপমান ইলাচিও খুন্দি লোৱা হৈছে তেনেকৈ। তাৰপৰা এয়া চুজি 3/4 কাপমান হ'ব, বেচন 1/4 কাপমান হ'ব আৰু চেনি 1/2 কাপমান হ'ব। এয়া হিচাপত তেনেকৈ ৰেডি কৰি ল'লোঁ। এতিয়া চুজিখিনি অলপ ফাৰ্ষ্টত ৰিফাইন আৰু ঘি এড কৰা হৈছিল যে সেইখিনি তেতিয়া ভাজি লোৱা হ'ব ফাৰ্ষ্টত। বেচনখিনিৰ সৈতে চুজিখিনি ভাজি ভাজি এনেকুৱাতে ইলাচিখিনিও এড কৰি দিয়া হৈছে। চুজিখিনি ভাজি হোৱাত এতিয়া পানী এড কৰা হৈছে। 1 কাপ চুজি হ'লে 3 কাপমান পানী তেনেকুৱা হিচাপত, আৰু ভালদৰে সিজাই ল'ব লাগে। পানীৰ জোখটো ইমান তেনেকুৱা কথাও নাই বাৰু। এইখিনি ভালদৰে সিজি গ'লে হৈ যাব হালোৱা ৰেডি। এনেকুৱাতে চেনি এড কৰি দিয়া হৈছে। চেনিখিনি 1/2 কাপমান আছিলে নেকি। ফাৰ্ষ্টতে মই জোখখিনি কৈ দিছিলোঁ। তেনেকৈ চেনিখিনিও এড কৰি আকৌ লৰাই অলপমান নামমাত্ৰ নিমখ এড কৰিম টেষ্টটো বেলেঞ্চ হ'বৰ কাৰণে। অকল মিঠা হ'লে বস্তুটো টেষ্টটো ধুনীয়া নহয়, তাতে অকণমান যদি নিমখ দি দিয়া হয় তেতিয়া টেষ্টটো বিৰাটেই ধুনীয়া হয়। তেনেকৈ আপোনালোকে গাখীৰ চাহ খাই চাবচোন। আমি যিমানে কিচেনত বিজি হৈছোঁ, মাইলেও তাৰ বল বিচাৰি আহি উৎপাত কৰি আছে। সি বাহিৰত বমৰ শব্দ শুনি অলপমান ভয়ো খাই আছে। তেনেকৈ সিও বহুত বিজি দেখুৱাই আমি কিবা এটা কৰিব ল'লে। তাৰপৰা এয়া হৈ গ'ল আমাৰ চুজি হালোৱা ৰেডি। এতিয়া এইখিনি এটা বাতিত ছিফ্ট কৰি লোৱা হ'ব। এয়া চাওক, চুজি হালোৱা আৰু আমাৰ বেচন লাড্ডু দুইটা ৰেডি হৈ গ'ল। আপোনালোকে বাৰু দিৱালী স্পেচিয়েল কি বনাইছিলে পাৰিলে কমেণ্ট ছেকশ্যনত জনাবচোন। এইবিলাক খোৱাৰ আইটেমবিলাক ডিছকাছ কৰি মোৰ বিৰাট ভাল লাগে। তাৰপৰা এয়া ইভিনিং আমি এইটো ৰংগলীটো ভণ্টিয়ে বনোৱাৰ ওচৰতে চাকি তাকি জ্বলালোঁ। তেনেধৰণে ফটো উঠিলোঁ। ফটোটো চবেই উঠি ভালেই পায়, কিবা ফেষ্টিভেল হওক কিবা হওক তেনেকৈ উঠি মেলি তাৰপৰা এবাৰ দেখাই দিওঁ ৰ'ব ৰংগলীটো ভালকৈ। তাৰপিছত আমি খালোঁ প্ৰসাদ। এয়া প্ৰসাদ দিছিলে গধূলি ভগৱানৰ ওচৰত, সেয়া খাই উঠি ডিনাৰটো আমাৰ এবাৰ দেখাই দিওঁ। এয়া আলু পস্ত বনোৱা হৈছিলে, পালক পনীৰ, তাৰপিছত লাড্ডুটো আছেই আৰু পুৰি আৰু অলপমান মিঠাই আৰু হালোৱা তেনেকৈ আছিলে।
ইভিনিং আমি চাহ তাহ খাই পেলাই ডিনাৰটো অকণমান দেৰিকৈ আহি পেলাই কৰিম বুলি বাহিৰত অলপমান ওলাই আহিছোঁ ওচৰত ক'ত কেনেকৈ কি সজোৱা হৈছে অলপমান চাবলৈ এখন দুখন পূজা তেনেকৈ চালোঁ বাহিৰত চাই পেলাই সোনকালে আমি ঘৰলৈ উভতি আহিলোঁ ঘৰত আহি দেখিছোঁ মাইলেও পূৰা ভয় কৰি আছে ওচৰত পূৰা বম চম ফুটা বহুত উৎপাত হৈ আছিল কাৰণে তাৰপৰা লাহে লাহে তাক অকণ নৰ্মেল কৰি দিলোঁ আৰু আমি অনা ক্ৰেকাৰ্ছ আমি তেনেকৈ অনা নাই বাৰু ফুলজাৰি কলগছ এইবিলাক অলপমান আছিলে সেইখিনি জ্বলাই মেলি তাকো বাৰান্দাত বহুৱাই অকণ নৰ্মেল কৰি দিলোঁ তাৰপৰা ওচৰৰ বাচ্ছা দুটামান আহিছিলে সিহঁতকো জ্বলাবলৈ দিলোঁ মিঠাই চিঠাই খোৱালোঁ তেনেধৰণে তাৰপিছত মোৰ অলপমান হাতটো জ্বলিলে বাৰু এটা চকৰি জ্বলাবলৈ গৈ পেলাই তাৰপিছত ফাইনেলি ডিনাৰ কৰিলোঁ আৰু দিনটো তেনেকৈ গ'ল যদি চাই ভাল পালে লাইক কৰিব যদি ফাৰ্ষ্ট টাইম চাই আছে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ